এই ভিডিওটো সম্পূৰ্ণ থেমালিৰ বাবে বনোৱা হৈছে সো কোনেও যাতে বেয়া নোপোৱা সো ওয়েলকাম বেক টু জিৰাজ আৰু চেনেলৰ নামটো গীতুৰাজ ৰিভিউছৰ পৰা জিৰাজ হৈছে আৰু আজি আমি কথা পাতিম ইংলিশ সিনেমাৰ বিষয়ে নহয় এটা অসমীয়া গানৰ বিষয়ে যিটোৰ নাম হৈছে ইংলিশ সিনেমা চাই মাদেউতা ঘৰত নাই মোৰ মনো ইংলিশ সিনেমা চাই মাদেউতা ঘৰত নাই গানটোত এটা পৰিয়াল দেখুওৱা হৈছে য'ত মাক দেউতাক আৰু এজনী ছোৱালী আছিল আৰু মাক দেউতাকে ঘৰৰ বাহিৰলৈ গ'লে ছোৱালীজনীয়ে মোবাইলত কি চাই তাকে লৈ মহাশয়ে গানেই লিখি পেলালে আৰু লিৰিক্সৰ কথানো কি কম মই গোবৰৰ লগতো তুলনা কৰিব নোৱাৰো এতিয়া কাৰণ গোবৰো বহুত কামত আহে কিন্তু এখেতৰ লিৰিক্স মোবাইলত ডাউনলোড কৰি কিনো আনে তাই মোবাইলত যে ইংলিশ সিনেমা চাই সেইটোতো গম পালে তাতেও শান্তি নাই এবাৰ মোবাইলত ডাউনলোড কৰি কি আনে তাকে লাগে এহুপা লিৰিক্সে নে মাকেতো গুণগাই থাকে দীপিকা প্ৰিয়ংকাকে জিয়েকে ফলো কৰে মাকে গম নাপায় জিয়েকে মোবাইলত কি চাই মাকে কাৰ আগত ফুটনি মাৰে জিয়েকে কাক ফলো কৰে মাকে গম নাপায় ভাল খবৰ উপা ৰাখিছে আৰু আপোনালোকে হয়তো বহুত এনেকুৱা মানুহ দেখিছে যিয়ে ওৰ কথা তত লগাই ফুৰে আৰু এখেতে সকলো খবৰ ৰাখি কতো নলগাই ডাইৰেক্টলি গানেই উলিয়াই দিছে আৰু এইখিনিত কি ক'লে মাকে গম নাপায় হে মাকে গান ট্ৰাই কৰিব যাতে মোৰহে কাহ উঠিল আমার গলি তাই হিরোইনি ফ্রক পিনি উলাই মারে বিচুলি এতিয়া বাৰু মোক এটা কথা কওকচোন গানটো গাই আছে নে কাবাক ধমকি দি আছে আৰু ফ্ৰক পিন্ধিলে কোনে বিজুলি মাৰে হলিউড সপোন দেখে তাই ইন্টারনেটত ডাউনলোড কৰি সানি লিওনিক চাই মাকে গম নাপায় ডাঙৰ খবৰ তেতিয়াৰ পৰা দাদাই জানিব ইচ্ছা কৰি আছিল সৰু মনুৱে কাক ডাউনলোড কৰিছে এতিয়াতো গম পালেই ইমান হুপা ইনফৰমেশ্যন ক'ত পায় বাৰু ইংলিছ সিনেমা চাই মোবাইলত ডাউনলোড কৰি কিনো আনে তাই ইংলিছ সিনেমা আৰু এই কেইটা দাদাৰ লগত এই কেইটাও কম নহয় সৰু মনুৱে মোবাইলত কি চাই এখেতসকলেও ভালদৰে খবৰ ৰাখি আছে তাই দীঘল চুলি তার চকু নয়ন জুৰি তাইক দেখিলে লাগে ভাল তাই ৰঙা গাল এহুপা লিৰিক্স তাইৰ দীঘল চুলি তাইৰ চকু নয়ন জুৰি তাইক দেখিলে লাগে ভাল তাইৰ ৰঙা গাল দুইটা শব্দ দুইফালে ৰাইমিং কৰি দিয়া হৈ গ'ল গান ও ভাই কুছ ভি বাপেকে তোমারে বাহাদুরি জিয়েকে নাচাই কোনো লৰা গুৰি ঘৰৰ আগত শাৰী পাতি থাকে লৰা লাইন সৰু মুন্নু ইংলিছ সিনেমা চাৱাৰ আছে টাইম কিয়নো জীয়েকৰ কথা দেউতাকে গম নাপায় এখেতে বহুত গম পায় দেউতাকে কাৰ আগত ফুটনি মাৰে সৰু মুনুৰ ঘৰৰ বাহিৰত লাইন দেউতাকে দেখা নাপায় সেই লাইন এখেতেহে দেখা পায় মাকে গম নাপায় সৰু মুন্নু ইংলিছ সিনেমা চাই মাকে গম নাপায় দেউতাকে গম নাপায় আমাৰ কেৱল গায়ক দাইহে গম পায় সৰু মুনুৱে কি কৰি আছে পইচা বৰবাদ বেন ষ্টক্স সো আজিৰ ভিডিঅ'টো এইখিনিয়ে কোনোৱে যাই যাতে কতো হেড নিদিয়া কাকো পাৰ্চনেলি হেড দিয়া মোৰ উদ্দেশ্য নহয় জাষ্ট অকণমান সময় আহো তোমালোকৰ লগত ধেমালি কৰোঁ আৰু গুচি যাওঁ সো কোনেও যায় কাকো পাৰ্চনেলি হেড নিদিবা আৰু কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম যোনে চাব নাজানা তেতিয়াহ'লে মোৰ ভিডিঅ' চাব নালাগে আৰু যিসকলে কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম জানা তেতিয়াহ'লে মোৰ ভিডিঅ' চোৱা এনজয় কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ'সমূহ লাইক কৰিবা শ্বেয়াৰ কৰি দিবা আৰু যদি এনেকুৱা গান কিছুমান তোমালোকে পোৱা তেতিয়াহ'লে মোক নিশ্চয়কৈ ইনষ্টাগ্ৰামত লিংকটো দি দিবা মই গানটো চাম আৰু যদি ৰোষ্ট কৰিব পৰা গান হয় তেতিয়াহ'লে নিশ্চয়কৈ ৰোষ্ট কৰিম আৰু আকৌ এবাৰ অনুৰোধ জনাইছোঁ কাকো যায় যাতে পাৰ্চনেলি তোমালোকে হেড নিদিয়া মই জাষ্ট ইয়াতে ধেমালি কৰিবহে আহোঁ ধেমালি কৰি গুচি যাওঁ তাৰপিছত আৰু মোৰ ইয়াতে কোনো লেঠা নাই চ' আজিলৈ লৈছোঁ বিদায় জয় আই অসম বাই আহিছৰ দিলে ৰঙা কৰি গালত মদ খাই লৰা বুলে ধৰা পৰিল বাৰত মাইনা মেইন দ্য কুল লাইফ ছ'চিয়েল মিডিয়াত লাগে দূৰ ঘূৰ ফাইট খেতি নকৰে সি কুৰ চুৰ বাই চ' হোৱাট তাৰ চইচ তাৰ ভুল